খাৰুপেটিয়াত সংঘটিত হৈছে চুৰিকাণ্ড। মন্দিৰৰ পিছত এইবাৰ চুৰৰ টাৰ্গেট মোবাইল ফোনৰ দোকানত। নিশাৰ আন্ধাৰত চুৰে তলা ভাঙি লুটিলে মোবাইল ফোনৰ লগতে নগদ ধন। দৰঙৰ খাৰুপেটিয়া নগৰত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। কিছুদিন পূৰ্বে মন্দিৰত চুৰিকাণ্ডৰ ঘটনাৰ পিছত যোৱা নিশা চুৰিকাণ্ড সংঘটিত হয় নগৰখনৰ দুখনকৈ দোকানত। খাৰুপেটিয়া নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৰ্থাৎ লাভলি হোটেলৰ সন্মুখত বালাজী ট্ৰেডিং মোবাইল দোকানখনৰ পৰা সৃষ্টি নামৰ এখন গেলামাল দোকানৰ তলা ভাঙি নিশা চুৰে লুটি নিয়ে মোবাইল ফোনৰ লগতে গেলামাল দোকানৰ খাদ্য সামগ্ৰীসহ নগদ বহু পৰিমাণৰ ধন। বালাজী ট্ৰেডিং নামৰ মোবাইল ফোনৰ দোকানৰ পৰা চুৰে লুটিলে কেইবা লক্ষাধিক টকাৰ মোবাইল ফোন। উল্লেখ্য যে চুৰৰ দলটোৱে দোকানৰ চিচিটিভি কেমেৰা ভাঙি পেলাই যদিও পূৰ্বৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত। ঘটনাৰ খবৰ পাই খাৰুপেটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখ্য যে চিচিটিভি কেমেৰাৰ দৃশ্য চাই অতি শীঘ্ৰে চুৰৰ দলটোক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে। আমার কৃষ্ণ ভিটিভির সেক্রেটারি কৃষ্ণ ফোন করে জানালে যে লাভলির ওচৰত মানে তিনিখন দোকানত চুৰি হৈছে। সেই মতে আমি আহি চালোঁ, তিনিখন দোকানত সোমাইছে। এখন হ'ল সৃষ্টি আৰু এখন হ'ল জিঅ'নি মোবাইল বালাজী ট্ৰেডিং সৃষ্টি এখন দোকান আৰু বালাজী ট্ৰেডিং এই তিনিখন দোকানত মানে হৈছিলে। আৰু তাত এখন দোকানৰ পৰা কোনো বেলেগ বস্তু নিয়া নাই, কিন্তু দুখন দোকানৰ মোবাইল দোকানখনৰ বিশেষকৈ নিচে কিমান নিচে কি নিচে তেওঁলোকে আমি পোৱা নাই। সেইখিনি চাই আছে তেওঁলোকে, চাই পেলাই আমাক জনাব। চিচি ফুটেজ চোৱা হৈছে। তাত আমি এটা তিনিজন ল'ৰা আমি এনেকুৱা সন্দেহজনকভাৱে ঘূৰি দোকানত হেৰি কৰা দেখিছোঁ। আৰু তেওঁলোকক আমি চাওঁ, চাই চিতি লৈ চিচি ফুটেজটো লৈ আমি বিহিত ব্যৱস্থা ল'ম। रात में दुकान में चोरी हुई। मेरे मोबाइल जितने भी हैंडसेट थे वो तो चोरी हुए, बाकी यहाँ पे कस्टमर के सर्विस के भी काफ़ी हैंडसेट थे, तो वो सब भी चोरी हो गए। काफ़ी कॉस्टली हैंडसेट थे, सब पूरा खाली करके ही चोरों ने ले गया। चार्जर और उन्होंने चार्जर वार्जर जो कम दामी सामान थे वो सब यहाँ पे ही छोड़ के गए हैं, और बहुत ही बुरी तरह से ले गए। आप देख सकते हो सारे रैक, सारे कस्टमर के हैंडसेट्स। मैंने अनुमानित कितना होगा? कम से कम तो सर 25-30 लाख रुपए का तो सामान होगा ही। स्टॉक कम से कम रहता ही है इतना, 20-25 लाख का तो मोबाइल में रहता ही है। वो सारे लेके चले। और भी आसपास में हुआ? आसपास में हाँ, यहाँ पे एक ग्रोसरी शॉप है, उनके यहाँ से भी काफ़ी कुछ आइटम लेके गए हैं। तकरीबन ये 1:30-2 बजे हुआ है सर, और सुबह हमें खबर मिली, हम आए तो सीसीटीवी था? सीसीटीवी था, लेकिन चोरों ने सीसीटीवी कैमरे को तोड़ दिया। 2 सीसीटीवी कैमरे थे, दोनों को डाउन कर दिया। पुलिस भी आई है, अब देखिए क्या होता है आगे, कैसे क्या पता लगाया जा सकता है।